Hello students, we are বিশেষ ভিডিও আজি ভিডিওত আমি ডিসকাস কৰিব গৈ আছো তোমালোকে যে পঢ়া স্টাডি টাইমটো সেই স্টাডি টাইমটো তোমালোকে কি দৰে মেনেজ কৰিবা সেই স্টাডি টাইমটো কি দৰে তোমালোকে পঢ়িবা তে বহুতে কি হয় পঢ়াটো পঢ়ে 1 ঘন্টা পঢ়ে 2 ঘন্টা পঢ়ে কিন্তু সেইখিনি পঢ়াই কামত নাহে তো কি দৰে পঢ়িলে তোমালোকৰ সেই পঢ়াখিনি কামত আহিব আৰু তোমালোকে বহুত দিনলৈ মনত ৰব বস্তুখিনি আৰু বহুতো কি হয় বহুতো ছাত্ৰ ছাত্ৰী কোৱেশ্চন আনসাৰ মুখস্থ কৰে বহুতে মুখস্থ কৰে তো মুখস্থ কৰিলে কিয় মনত নৰয় সেইখিনি কথা ডিসকাস কৰিম তেন্তে হা ভিডিও স্টার্ট পঢ়াৰ ৰুটিনৰ কথা তোমালোকৰ লগত মই আগতে ডিসকাস কৰিছো গতিকে এটো ভিডিওত মই সেই ৰুটিনৰ কথা ডিসকাস নকৰো তো ডিসকাস কৰিবলগীয়া বিষয়টো হৈছে যে তোমালোকক মই ৰুটিনত কৈছিলো যে তোমালোকে এটা কি কৰিবা সদায় দুটা বা তিনটা সাবজেক্ট পঢ়িবা তিনটা সাবজেক্টৰ মই সাজেশন দিছিলো যিকি নহক তোমালোকে হয়তো দুটা সাবজেক্টও পঢ়ি আছা কোনোবাই তো যিকি নহক হেতু মই দুটা পঢ়িছা না তিনটা পঢ়িছা হেতু ডিসকাস নকৰো কিন্তু ধৰি লোৱা আমি এটা সাবজেক্ট আজি মই টাৰ্গেট লৈছো যে মই আজি কি কৰিম এটা সাবজেক্ট পঢ়িম আৰু ধৰা এটা সাবজেক্ট মই 2 ঘন্টা পঢ়িম বা মই এটা সাবজেক্ট 1 ঘন্টা পঢ়িম মই 1 ঘন্টাৰ কথা কৈ আছো বাকিটো 2 ঘন্টা হলে ধৰ টাইমটো বাঢ়ি যাব তো যিমানে নহক কিয় 1 ঘন্টা 2 ঘন্টা হক প্ৰথমতে তোমালোকে কি কৰিব লাগিব তোমালোকে চাই লবা যে কোনটো চেপ্টাৰ পঢ়িম কোনটো আমাৰ পেছেজ পঢ়িম কোনটো প্ৰেগ্ৰাফ পঢ়িম তো হেতু ডিসাইড কৰিবা এদিনতে তো 1 ঘন্টাতে তোমাৰ গোটেই চেপ্টাৰও পঢ়ি দিব নোৱাৰা গতিকে কি কৰিবা প্ৰথমতে কিতাপখন বা সদায় কিতাপখন ৰাখিবা লগত বহুতে কি কৰে নিজৰ যোনখিনি কপি লিখাইছে টিউচন লিখাইছে আমাৰ স্কুলত লিখাইছে এই কপিখন লৈ পেলাই বহি যায় আৰু একফালে বা মুখস্থ কৰা ষ্টাৰ্ট কৰে তো হেতু প্ৰসেস কৰিলে তোমালোকে কিন্তু পিছত এক্সামত গৈ তোমালোকৰ প্ৰবলেম হৈ যায় পাহৰি যোৱা যায় বা বহুতো কোৱেশ্চন কমনো নপৰে তেনেকুৱা হৈ পৰে তো তোমালোকে কি কৰিবা প্ৰথমতে ফাৰ্স্ট অফ অল তোমালোকে কিতাপখন লবা তো কিতাপখনত তোমাৰ ডিসাইড কৰিবা যে মই কোনটো চেপ্টাৰ পঢ়িম হেতু চেপ্টাৰৰ পৰা কোনটো পোৰশন পঢ়িম চেপ্টাৰটো অকল গুটেটো বহুত ডাঙৰ ডাঙৰ চেপ্টাৰ আছে তোমালোকৰ যেহেতু গুটেই চেপ্টাৰটো পঢ়াটো পসিবল নহয় 1 ঘন্টাত তো প্ৰথমতে তোমাকে 10 মিনিটস হেতু লবা তোমালোকে কোনখিনলৈকে পঢ়িলো মানে কোনখিনলৈকে পঢ়িম তো হেইটো সেট কৰি লবা সেট কৰাৰ পিছত 10 মিনিট নালাগে 5 মিনিটে এনাফ হৈ যাব তো তোমাৰ ধৰিলা এটো ব্ৰেকআপ মই পঢ়িম যিকোনো এটা ব্ৰেকআপ মই পঢ়িম যিকোনো হ'ব পাৰে সোশ্যাল হ'ব পাৰে সায়েন্স হ'ব পাৰে তেনেকুৱা হ'ব পাৰে তো ব্ৰেকআপটো পঢ়িলো ব্ৰেকআপটো পঢ়াৰ কাৰণে কিন্তু তোমালোকে বহুত দীঘলীয়া সময় নলবা বুলে 1 ঘন্টা মই ব্ৰেকআপে পঢ়ি থাকিলো তো তেনেকুৱা নলবা ধৰা ব্ৰেকআপটো তোমালোকে 40 মিনিট পঢ়িলা 40 মিনিটস তোমালোকে কি কৰিলা এই ব্ৰেকআপটো পঢ়িলা হৈ গল ব্ৰেকআপটো পঢ়োতে কিন্তু তোমালোকে ধৰা এনে মুখেদি চিঞৰি পঢ়িলো তেনেকুৱা নহয় তোমালোকে মুখেদি পঢ়া মই মানা কৰা নাই কিন্তু তোমালোকে ধ্যান দিব লাগিব যে ব্ৰেকআপটো বুজিবলৈ যিমান আন্ডাৰষ্টেণ্ডিং বাঢ়িব ব্ৰেকআপটোৰ প্ৰতি সিমানখিনি তোমালোকে কি কৰিবলৈ মনত ৰাখিব পাৰিবা তো 1 ঘন্টাৰ 40 মিনিট তোমালোকে কি কৰিলা সেই ব্ৰেকআপটো পঢ়িলা ব্ৰেকআপটো পঢ়াৰ পিছত তোমালোকে এতিয়া নিজৰ কপিখন উলাই ললা টিউচনৰ হক বা স্কুলৰ হক সেই কপিখন উলাই পেলাই তুমি এতিয়া কি কোৱেশ্চন আনসাৰ লিখাইছে তাৰ পৰা কি কোৱেশ্চন আনসাৰ তাৰ পৰা লিখাইছে তোমালোকে কি কৰিলা সেই কোৱেশ্চন আনসাৰ কিন পঢ়িলা সেই প্ৰেগ্ৰাফটোত কি কোৱেশ্চন আনসাৰ পঢ়িছে মানে কোৱেশ্চনটো বহুত আছে লিখাইছেটো বহুত কোৱেশ্চন আনসাৰ কিন্তু সেই প্ৰেগ্ৰাফটোৰ পৰা কি কোৱেশ্চন লিখাইছে তাত কি আনসাৰ আছে সেইখিনি পঢ়িলা ঠিক আছে প্ৰথমতে কি কৰিলা প্ৰেগ্ৰাফটো আন্ডাৰষ্টেণ্ডিং এটা বনালা তাৰ পিছত তোমালোকে কোৱেশ্চন আনসাৰ পঢ়িলা মনত নথকা কথা নাই মনত ধুনিয়াকে থাকিব তেতিয়া তাৰ পিছত কি কৰিব পাৰা কোৱেশ্চন আনসাৰ পঢ়াৰ পিছত তোমালোকে কোৱেশ্চন বেংকটো নিশ্চয় আছে তোমালোকৰ তাত তো কোৱেশ্চন বেংকখন উলাবা আৰু কোৱেশ্চন বেংকৰ পৰা চাবা তাত কি শৰ্ট কোৱেশ্চন আছে কি লং কোৱেশ্চন আছে সেই প্ৰেগ্ৰাফটোৰ পাৰ্টিকুলাৰ সেই প্ৰেগ্ৰাফটোৰ তোমালোকে কি কৰিবা লং কোৱেশ্চনখিনি বা শৰ্ট কোৱেশ্চনখিনি গুটেখিনি চাবা তো চাবা যে তোমালোকে প্ৰেগ্ৰাফটোৰ পৰা পঢ়ি পেলাই বুজি পালা না নাই আনসাৰখিনি তুমি নিজে দিব পাৰিছা না নাই সেইখিনি বস্তুখিনি তোমালোকে এবাৰ চাবা তেতিয়া কি হ'ব তোমালোকৰ সেই প্ৰেগ্ৰাফটোৰ পৰা যি কোনো কোৱেশ্চন হওক যিকোনো 1 মাৰ্কছৰ হওক 5 মাৰ্কছৰ হওক যিকোনো কোৱেশ্চন তোমালোকে একেবাৰে কনসেপ্ট যেটা ক্লিয়াৰ হৈ যাব যিকোনো কোৱেশ্চন হওক তোমালোকে পাৰিবা এমসিকিউ হওক বা 1 মাৰ্কছৰ ভেৰি শৰ্ট আনসাৰ হওক বা লং আনসাৰ হওক তো কোনো মানে কথাই নাই হেতু মনত নথকাৰ তো বহুত ছাত্ৰ ছাত্ৰীয়ে যে মুখস্থ কৰে তেওঁলোকে মনত নৰয় মুখস্থ কৰাৰ পিছত পাহৰি যায় হেতু এটা মানে কি হয় তেওঁলোকে প্ৰেগ্ৰাফটো যেহেতু নপঢ়ে বা কিতাপখন ভালদৰে নপঢ়ে এটা আন্ডাৰষ্টেণ্ডিং তেওঁলোকে নবনে সেই প্ৰেগ্ৰাফটোৰ প্ৰতি বা সেই কোৱেশ্চন আনসাৰটো ডাইৰেক্টলি মুখস্থ কৰি গৈ থাকে কোনো আন্ডাৰষ্টেণ্ডিংয়ে নাই আৰু চাবাচোন তেওঁলোকে যোনসকলে মুখস্থ কৰে তেওঁলোকে কিন্তু এক্সামত গৈ পেলাই তাৰ পৰা মুখস্থৰ বাহিৰত যেতিয়া আহি যায় তেওঁলোকে কি ক'ব যে মোৰ কমন পৰা নাই মোৰ পৰীক্ষা বেয়া হৈছে তো তেনেকুৱা প্ৰবলেম দেখা যায় তো তোমালোকে যদি তেনেকে প্ৰেগ্ৰাফ ওয়াইজ চেপ্টাৰ ওয়াইজ যদি ভগাই লোৱা নিশ্চয় তোমালোকে এটা ভাল ফলাফল ল'ব পাৰিবা তো ট্ৰাই কৰি চোৱা যিসকলে ট্ৰাই কৰা নাই এইটো প্ৰসেস এবাৰ ট্ৰাই কৰি চোৱা চাবা তোমালোকে নিশ্চিতভাৱে এটা মানে এটা সাকসেস হ'ব পাৰিবা মানে কোৱেশ্চন আনসাৰখিনি মনত ৰখা প্ৰেগ্ৰাফটো মনত ৰখা সাকসেস হ'ব পাৰিবা তো মই জাস্ট এখিনি 1 ঘন্টাৰ এটা এক্সাম্পল দিলো তোমালোকৰ 2 ঘন্টা হলে প্ৰেগ্ৰাফটো কোন ডাঙৰ লবা কোৱেশ্চন আনসাৰ বেছি কৈ চাবা তেতিয়া তো মই জাস্ট 1 ঘন্টাৰ চালো
মানে এনেকৈ যদি পঢ়ি থাকা মই ভাবোঁ যে তোমালোকৰ ভাল হ'ব। তো আইডিয়াটো কেনে পালা কমেণ্ট বক্সত জনাবা, আৰু কৰাৰ পিছত সেইটো কাম কৰাৰ পিছত মানে কামত আহিছে নাই সেইখিনি কথা তোমালোকে কমেণ্ট বক্সত লিখিবা। ইতিমধ্যে এখন ই বুক প্ৰস্তুত কৰা হৈছে ইংলিছৰ 450টা MCQ থকা, য'ত তোমালোকৰ থাকিব প্ৰ'জ, পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী এই 3টা ছেকশ্যনৰ 450টা কুৱেশ্যনৰ লগতে আৰু মানে আমাৰ এনচাৰো থাকিব। মানে কি হ'ব, তোমালোকৰ যোনটো MCQ টাইপ কুৱেশ্যন আহিছিলে এক্সামত তোমালোকে দেখা পাইছা হাফ ইয়াৰলি এক্সামত, তো তেনেধৰণে MCQ কুৱেশ্যনৰ আনচাৰৰ এখন ই বুক প্ৰস্তুত কৰা হৈছে। এই ই বুকখন হাৰ্ড কপি নহয়, বহুতে সুধি থাকে ছাৰ এইটো হাৰ্ড কপি নে কি, কেনেকৈ কি কৰা হ'ব। তো হাৰ্ড কপি নহয়, এইটো তোমালোকে মোবাইলতে চাব পাৰিবা বা লেপটপতো চাব পাৰিবা। তো সেইটো কৰিবলৈ তোমালোকে কি কৰিব লাগিব, মোক 30 ৰুপিজ পে' কৰিব লাগিব। তোমালোকে বেংক একাউণ্টৰ ডিটেইলছ ইয়াত দেখি আছা, গুগল পে' কৰিব পাৰা বা এইটো একাউণ্টটো দেখি আছা। তো সেই একাউণ্টটো তোমালোকে পে' কৰি পেলাই তোমালোকে সেই স্ক্ৰীনশ্বটটো ইমেইল হওক, তোমালোকে ডেছক্ৰিপশ্যনত ইমেইলৰ লিংক হওক বা ইমেইল এড্ৰেছটো দেই, আৰু ইনষ্টাগ্ৰামৰ লিংকো দিয়া হৈছে, তাত গৈ পেলাই তোমালোকে মোক স্ক্ৰীনশ্বটটো পঠাবা, মই তোমালোকক সেই যোনটো ই বুকখন আছে সেই বুকখন তাতে মই প্ৰভাইড কৰি দিম। আজি ভিডিঅ'টো কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। কিপ ৱাচিং, ইউ কেন লাৰ্ণ।